স্বাগতম জনাইছোঁ। আজি আমি মা আৰু মই এঠাইলৈ যাবলৈ ওলাইছোঁ আৰু ক'লৈ যাবলৈ ওলাইছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিলে গম পাব। তো চাই থাকক ভিডিঅ'টো। এতিয়া আমি আহি পালোঁ। এইটো নাগৰিজুলিৰ যিটো বৰ নদী আছে সেই নদীৰ আইলেণ্ড হয়। এইটো মানে নদীটো বহুত বেছি ডাঙৰ নদী হয়, বহুত বেছি বহল হয়। তাৰ কাৰণে ইয়াত যিটো ওচৰতে কোম্পানী আছে সেই কোম্পানীটো মানে নদীটোৰ মাজত বহুত এয়া চাব পাৰে, বহুত ডাঙৰ এলেকা এটা মানে এনেদৰে মাটি পেলাই কেনে এটা মানে আইলেণ্ড এটা বনাই লৈছে। আইলেণ্ড বুলি কয় আচলতে এইটো। ত' এইটো বনাই লৈছে তাৰ কাৰণে, নহ'লে মানে যিখন এইখন দলং হয় সেই দলংখন মানে বহুত বেছি দীঘল হৈ যাব, তাৰ কাৰণে এইটো কৰিছে। তো আপোনালোকক দেখুৱাই আছোঁ। সন্ধিয়া টাইমত বহুত বেছি ইয়াতে মানুহ আহে এই ঠাইখিনিত। মানে এইখিনিত আহিলে মানে বহুত বেছি ভাল লাগি থাকে, ঠাণ্ডা ঠাণ্ডা অনুভৱ হয়। গৰমৰ দিনত আৰু বহুত বেছি ভাল লাগে আৰু ৰাতিপুৱাৰ ভাগতো আহে। আৰু এইটো নদীটো মানে এই নদীটো মানে দুভাগ কৰিছে। মানে এইটো ভূটানৰ পৰা আহিছে পানীটো, মাজতে আইলেণ্ডটো দিয়াৰ বাবে আধা পানী সিফালেৰে আহিছে আৰু আধা পানী সেইফালেৰে গৈছে। সেইফালে হৈছে ভূটান। আৰু আজি তাৰমানে মেঘৰ কাৰণে ভূটানৰ পাহাৰখন মানে ভালকৈ দেখা পোৱা নাযায়। যেতিয়া মানে মেঘ নাথাকে তেতিয়া মানে ভূটানৰ পাহাৰবিলাক মানে ধুনীয়াকৈ দেখা পোৱা যায়। মানে ইমান বেছি ভয় কৰে। মই তেতিয়াৰ পৰা তাত বহি আছিলোঁ, কিন্তু মায়ে তাত বহাই নাই। মানে ইমানেই বেছি ভয় কৰি ভাবিছে ইয়াৰ পৰা মানে তলত পৰি যাব। চাব পাৰে বহুত বেছি তলত হয়, কিন্তু মোবাইলত ভালদৰে গমেই নাপায়। তো মায়ে ভয়তে তাত নগ'লে, মায়ে ছাইডতে থিয়া হৈ আছিলে। এই আইলেণ্ডটো আপোনালোকে মানে ড্ৰোন শ্বটেৰে চালে বহুত বেছি ভাল পাব। এনেকুৱাকৈ মানে গম পোৱা নাযায় আৰু চাৰিওফালে অকল মাটি মাটি তেনেকুৱা যেন লাগি থাকে, কিন্তু বহুত বেছি ডাঙৰ হয়। তো মোৰ লগতো এতিয়া ড্ৰোন নাই, তো মই কেনেকৈ দেখাম। তো আহি কেনে চাব পাৰে আপোনালোকে। যদি কেতিয়াবা ড্ৰোন ল'ব পাৰোঁ আপোনালোকক ইয়াতে আহি কেনে মই ইয়াৰ এটা ড্ৰোন শ্বট দেখাম। এয়া চাব পাৰে ইমান ধুনীয়া। নদীটোৰ সেইখন এখন দলং আৰু এইখিনি মাটি আৰু চাব পাৰে এনেকৈ যাই এখন ক'ত বিচাৰি পোৱা নাই। ক'ত গ'ল দলংখন? তলত পানীবিলাক আছে আৰু এইটো মা বহি আছে, মানে তাত নবহিলে ভয়তে, কিন্তু ইয়াত মানে চিৰি তাৰ কাৰণে বহি আছে। আৰু এয়া চাব পাৰে, এয়া যে তললৈকে নামি যাব পৰা এইটো চিৰি দি দিছে। এয়া মই অলপমান নামি যাওঁ। এনেকুৱা চিৰি মানে আইলেণ্ডটোৰ চাৰিওফালে আছে আৰু মানুহে ইচ্ছা কৰিলে চাৰিওফালে নামিব পাৰে তললৈকে। কাৰণ এই মানে যিটো আইলেণ্ড আছে এইটো বহুত বেছি ডাঙৰ হয় আৰু ইয়াতে আহি মানুহে ইয়াতে বহিব পাৰে, ধুনীয়াকৈ বহি থাকিব পাৰে। আৰু আমি ইয়াতে অহা বহুত টাইমেই হ'ল, কিন্তু এতিয়ালৈকে ইয়াৰ পৰা যাব মনে যোৱা নাই। মানে ইমান বেছি ভাল লাগি আছে, তাৰ কাৰণে যাব মনে যোৱা নাই। আৰু ৰুমৰ ভিতৰত এই বাবুটোৱে চোৱা ইয়াতে বাইক শিকি আছে। এতিয়া সন্ধিয়া লাগিলে আৰু এতিয়া আমি ঘৰত যাব ওলাইছোঁ, কিন্তু ইয়াৰ পৰা যাব একেবাৰে মন যোৱা নাই। তথাপিও যাব লাগিব কাৰণ সন্ধিয়া লাগিছে আৰু গাড়ীৰো কথা আছে, গাড়ী পাওঁ নে নাপাওঁ তাৰ কাৰণে। আৰু মন নাই যদিও যাবতো লাগিব, ইয়াতো আৰু থাকিব নোৱাৰোঁ। চ' যাই আছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটোলৈ আজি নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।